Ayoy. আস্তে আস্তে। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই মোল্লাক আছাম সুৰজিত তাৰ চেণ্টাৰৰ পৰা। আৰু আজি আমি গৈ আছোঁ শালবাৰী। আজি হৈছে 15 আগষ্ট আৰু 15 আগষ্টত শালবাৰীত গৈ আমি কি দেখাব পাৰোঁ আপোনালোকে চাই দিব ভিডিঅ'টো শেষলৈ। গতিকে অজিত আৰু মই দুইজনে আহি আছোঁ পিলপিলিদি। পাথৰৰ ৰাস্তাইদি আহি আছোঁ, পাথৰৰ মাজে মাজে ৰাস্তা গৈ থাকক। এইফালে পুৰা পথাৰ চবফালে আৰু পথাৰে এইফালে আজি আমাৰ আহোঁতে দেৰিয়ে হ'ল, তথাপিতো চাওঁচোন কি দেখা পাওঁ যাই কিনে। উঠাতে দেৰি হ'ল মানে মোৰ আজি। কেইটা বজাত উঠিলোঁ আজি মই 8টা বজাত উঠিলোঁ। 8টা বজাত উঠাতে তাৰমানে দেৰি হ'ল। ইবক ঘৰলৈকে মাত আহিল, তাৰপিছত উঠিলোঁ। উঠাই কিনে মোক লৈ আহিলি। গমেই নাপাওঁ, পাহৰি গৈছিলোঁ। তাৰপিছত এতিয়া আহি আছোঁ, কি হয় চাওকচোন ভিডিঅ'টো সকলোৱে আৰু দেখাব পাৰোঁ কি মেইন মূল কাৰ্যসূচীখিনি চেই হ'ল কিজানি। গতিকে গৈ থাকোঁ আমাৰ লগত আপোনালোকে। আহি গ'লোঁ এখন বৃহত্তৰ ব্ৰিজ। আস্তে দিলি উঠব, ইমান জোৰকে দিব লগা নাই। একদম আস্তে। নতুনকে ব্রিজ বনাই আছে এখানে, আস্তে পুরা আস্তে একদম আস্তে। এইফালে দিও আস্তে পাও, এইফালে দিছাচোন কি হৈ গৈছে। এইফালে ভাঙি চিঙি চুৰ মাৰ হৈছে। এইফালৰ পৰা শিলৰ দি বান্ধি আহি আছে, কামত নাথাকে। এইফালে দিও গোটেইখিনি দিছে, অলপ আছে এনে মাজতে ৰাস্তা। ব্ৰেক মাৰ, ব্ৰেক মাৰ। পাছত এই বেয়া হৈ আছে, ব্ৰেক মাৰ। আৰু ই বোলে মিহিত চলাব নোৱাৰে পিলপিলি খান। মিহিত এনেকে চলাই শিকাই আছোঁ এনেকে। ইমান বেয়া ৰাস্তা, কাটাং টুং কৰি গোটেই একেবাৰে কাকলৰ হাৰা চলালো লৰি গৈছে একদম। বাপাও ময়ে চলাব পৰা এখনতে চলাই আছোঁ, মানে এখনতে ভিডিঅ' কৰি আছোঁ। কেনে এটা ব্ৰেক মাৰ। ৰাস্তা পাগলামি ৰাস্তাতে আহিছোঁ, আৰু এইফালে ব্ৰেক মাৰবি আগত। এতিয়া অলপ ৰাস্তাটো ভাল পালোঁ যে চলাব ভাল হৈছে। চলাব পাৰিবি নে এতিয়া? নৰা চলাবা এতিয়া? এই তাৰ পৰা চলাবি, শালবাৰী এই হেৰিৰ পৰা, শিৱ মন্দিৰটোৰ পৰা চলাবি। শালবাৰী ৰাস্তা পাই গ'লো গাইছ। এতিয়া চলা আমি ভিডিঅ' কৰবে আমি, আৰু আপুনি গাড়ীখন চলাওক। শালবাৰী পাম আৰু অলপ আছে এনে আগত। এই মানুহবিলাক দেখিছে না, এই আগত এইবিলাক মানুহ যাই আছে, জই আছে এইবিলাক চাইকেলেদি গৈ আছে। আমি আৰু পৰা পিলি লৈছোঁ এই হেৰিত জামত। মানুহবিলাক বৰ্তমান মানুহ চাবা দিম মানে আস্তে মানুহ চাই আস্তে পাছেদি লগাই দিবি। আজি জ্বৰ হ'ব বিৰাট। একবাৰ মাৰি থাকবান যাই থাক। অতি সুন্দৰ দুনিয়াৰ মানুহ আস্তে চাবি গাড়ী চাৰিফালে দি ধুনীয়া তোমালোক সুন্দৰ কৰি পুৰা ৱাল বান্ধি দিছে। কাপোৰ দিছে চাৰিওফালে।
The sixth number of contingent is led by Chinku David, who is from Chepar Primary School, Salwari, Horticulture. Then there is School Chepar Primary School, Salwari Grounds, led by Bhavasa and Polo. This is Greenland English High School, Boys School, led by Yamata Kamsiari. Again, there is Greenland English High School, Girls School, led by Sigma Radiboro. Next, there is St. Xavier English School, Salwari, Boys School, led by Mohammed. Apa yang gue iki? Oke, kamu ustaz iki ya. Come here, Video mana asik iki upaय নাই এই নাই কামাই যাই কি হই গেল অবস্থা মানুষ ইমান মানুষ এই গরমত থাকবা নৰা না এই নৰে আৰু খাবাও দিয়া নাই মই হা খাবা দি নাই খাবা দি পেলাব দিলে দুনিয়াৰ মানুহ
এই গৰমত থাকিব নোৱাৰা আৰু ওলাই যাওঁ ইয়াৰ পৰা বাপ্পা ইমান গৰম হা এই ইমান এটা মানুহ ইমান লাগব মানুহ আৰু আমাৰ টিফিন চাহ আৰু টিফিন তাৰপিছত টিফিনৰ মানুহ চাহ ভাই ইয়াৰ কি ড্ৰেছ হা ড্ৰেছ দিব নেকি ভাই টিকা পাতা ৰ'দত থাকবা নোৱাৰো ৰে ভাই একদম যি গৰম কিবাকে ওলাই আহিলো এই গৰমৰ মানুহৰ মাজৰ পৰা তাতে মানুহ নাই আৰু মোটামুটি আৰু অলপ দোকানত যাই মানে পৰঠা চৰঠা খাই কিনে আমি তাৰ পৰা পলালোঁ এতিয়া আমি ঘৰৰ পৰা আহি আছোঁ বেলেগ জেগাত আহিছোঁ আমি যোনফালে আহিছোঁ আমি যোনফালে দেখা নাই সেইফালে ৰাস্তাটো বেয়া আহোঁতে আমি এতিয়া আৰু ঘৰ পামে আহি আছোঁ ৰাস্তাই আৰু ৰাস্তাটো এতিয়া ভাল আৰু টেনশ্যন নাই ভাই এইফালে ৰাস্তাটো একদম বেয়া হৈ আছে গতিকে আৰু কষ্ট হৈ উঠাতে সেইকাৰণে আমি ৰাস্তাটো এইবাৰ বেলেগ বদলাই আহিলোঁ অলপ দূৰ হয় ইফালেদি দূৰ হ'লে আমি ইফালেদি আহিলোঁ দূৰ হওক দূৰ গতি নহওক গতিকে ভিডিঅ'টো চাই কিনে